নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ নিবাৰণ অসম চেনেলটোলৈ। পান কাৰ্ডৰ ফালৰ পৰা নতুন এটা আপডেট আহিছে। আপোনালোকৰ নতুন পুৰণি পান কাৰ্ডখনত যদি মোবাইল নাম্বাৰ আৰু ইমেইল আইডি লিংক কৰা নাই তেতিয়াহ'লে লিংক কৰিব লাগিব। লগতে আপোনাৰ পান কাৰ্ডখনৰ এড্ৰেছটো আপডেট কৰিব লাগিব। আপোনালোকে কিদৰে পান কাৰ্ডখনত মোবাইল নাম্বাৰ আৰু ইমেইল আইডি লিংক কৰিব, লগতে আপোনাৰ পান কাৰ্ডখনৰ এড্ৰেছটো আপডেট কৰিব, সকলো জনাই দিম। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। এতিয়ালৈকে যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো বজাই দিব। আপোনালোকে ডিছক্ৰিপশ্যনৰ লিংকত ক্লিক কৰি ইনকাম টেক্স ডিপাৰ্টমেণ্ট এই ৱেবছাইটটোলৈ আহিব পাৰিব। আপোনালোকৰ সন্মুখত পেজটো এনেকৈ অ'পেন হ'ব। আপোনালোকে পেজটো অকণমান স্ক্ৰল কৰি তলৰ পিনে যাব আৰু আপোনালোকে তলত দেখিব কুইক লিংক, আৰু আপোনালোকে পান নিউ ফেচিলিটিছত ক্লিক কৰি দিব, আৰু আপোনালোকে পেপাৰলেছ এড্ৰেছ আপডেট ইন পান আপুনি তাত ক্লিক কৰি দিব, আৰু আপোনালোকৰ সন্মুখত এড্ৰেছ আপডেট ফেচিলিটি এনেকৈ পেজটো অ'পেন হ'ব। আৰু আপোনালোকে পেজটোৰ তলৰ পিনে আহিব, আৰু আপুনি তলৰ পিনে আহি দেখিব পান। আপুনি সেই বক্সটোত আপোনাৰ পান কাৰ্ডৰ আইডি নম্বৰকেইটা বহাই দিব। আপোনাৰ আধাৰ কাৰ্ডৰ নম্বৰকেইটা এইটো বক্সত লিখি দিব, আৰু আপোনালোকে পেজটো অকণমান স্ক্ৰল কৰি তলৰ পিনে যাব। ইমেইল আইডি, আপোনাৰ ইমেইল আইডিটো এইটো বক্সত সম্পূৰ্ণকৈ লিখি দিব। মোবাইল নাম্বাৰ, আপোনাৰ ভেলিড মোবাইল নাম্বাৰটো ইয়াত লিখি দিব, আৰু আপোনালোকে পেজটো স্ক্ৰল কৰি তলৰ পিনে যাব, আৰু ইয়াত 1 নম্বৰত দিয়া আছে ইউজ মাই আধাৰ ডিটেইলছ, আপুনি তাত টিক চিন লগাই দিব, আৰু আপোনালোকে পেজটোৰ তলৰ পিনে যাব, আৰু তলত আপোনালোকে দেখিব কেপচা কোড। আপুনি এই কেপচাটো এইটো বক্সত আপুনি শুদ্ধকৈ লিখি তলত আপুনি ছাবমিট অপশ্যনত ক্লিক কৰি দিব, আৰু আপোনালোকৰ সন্মুখত ৰিকুৱেষ্ট ফৰ এড্ৰেছ আপডেট এনেকৈ পেজটো অ'পেন হ'ব, আৰু এনেকৈ ওৱান টাইম পাছৱৰ্ড বুলি আহিব। আপোনাৰ মোবাইল নাম্বাৰ, ইমেইল আইডি, লগতে আপোনাৰ এড্ৰেছৰ কাৰণে আপোনাৰ আধাৰ কাৰ্ডখন KYC হিচাপে দিব লাগিব, আৰু তলত আপুনি কণ্টিনিউ উইথ KYC আপুনি তাত ক্লিক কৰি দিব, আৰু আপোনালোকৰ সন্মুখত OTP ভেৰিফিকেশ্যন পেজটো অ'পেন হ'ব। আপোনাৰ আধাৰ কাৰ্ডখনত লিংক থকা মোবাইল নাম্বাৰটোত এটা OTP যাব, আৰু আপুনি আধাৰৰ OTPটো এইটো বক্সত বহাই আপুনি তলত ছাবমিট অপশ্যনত ক্লিক কৰি দিব, আৰু আপোনাৰ সন্মুখত এড্ৰেছ এজ পাৰ আধাৰ এনেকৈ আহিব। আপোনাৰ দেউতাৰ নামটো শ্ব' হ'ব, আৰু আপোনালোকে ব্লেংক বক্সকেইটাত লিখিব নালাগে। আপোনাৰ আধাৰ কাৰ্ডৰ মতে আপোনাৰ এড্ৰেছটো ইয়াত শ্ব' হ'ব, আৰু আপোনালোকে পেজটোৰ তলৰ পিনে আহিব। তলত আপুনি ভেৰিফাইড ক্লিক কৰি দিব, আৰু এনেকৈ অথেণ্টিকেশ্যন অফ মোবাইল নাম্বাৰ এণ্ড ইমেইল আইডি বুলি আহিব, আৰু এনেকৈ আপোনাৰ মোবাইল নাম্বাৰৰ বক্সত আপোনাৰ মোবাইল নাম্বাৰটো শ্ব' হ'ব, আৰু তলত আপোনাৰ ইমেইল আইডিৰ বক্সত আপোনাৰ ইমেইল আইডিটো শ্ব' হ'ব, আৰু তলত আপুনি ভেৰিফাই এণ্ড গেট OTPত ক্লিক কৰি দিব, আৰু এনেকৈ সৰুকৈ এখন চাৰ্ট অ'পেন হ'ব। ইয়াত লিখা আছে আপুনি 3বাৰ কাৰেক্ট OTP চেণ্ড কৰিব পাৰিব, আৰু আপুনি OKত ক্লিক কৰি দিব। এনেকৈ OTPৰ পেজটো অ'পেন হ'ব। আপোনাৰ মোবাইল নম্বৰ আৰু ইমেইল আইডিত OTP চেণ্ড হ'ব। ইণ্টাৰ মোবাইল OTP, আপোনাৰ মোবাইল নম্বৰত অহা OTPটো এইটো বক্সত লিখি দিব, আৰু তলত ইণ্টাৰ ইমেইল OTP, আপোনাৰ ইমেইলত অহা OTPটো এইটো বক্সত লিখি দিব, আৰু তলত আপুনি ভেলিডেটত ক্লিক কৰি দিব, আৰু এনেকৈ সৰুকৈ পেজ এটা অ'পেন হ'ব। আপোনাৰ ইমেইল আৰু মোবাইল নম্বৰত আকৌ আপুনি 2বাৰ OTP চেণ্ড কৰিব পাৰিব। আপোনালোকে যদি 3বাৰ OTP চেণ্ড কৰাৰ পিছত যদি আপোনালোকে সঠিকভাৱে বহাব নোৱাৰে তেতিয়াহ'লে পেজটো অট'মেটিক ক্ল'জ হৈ যাব, আৰু আপুনি নতুনকৈ প্ৰচেছটো আৰম্ভ কৰিব লাগিব, আৰু তলত আপুনি OKত ক্লিক কৰি দিব। আকৌ এটা এনেকৈ পেজ অ'পেন হ'ব। আপুনি তলৰ পিনে আহি দেখিব জেনেৰেট এণ্ড ছেভ প্ৰিণ্ট, আপুনি তাত ক্লিক কৰি দিব। আকৌ এনেকৈ পেজ এটা অ'পেন হ'ব। ইয়াত লিখা আছে থেংক ইউ ফৰ ইউজিং অনলাইন এড্ৰেছ আপডেট, আৰু এনেকৈ আপোনাৰ মোবাইল নাম্বাৰ, ইমেইল আইডি, লগতে আপোনাৰ এড্ৰেছ আপডেট ছাকচেছফুল হৈ যাব, আৰু আপোনাৰ আপডেট ছাকচেছফুল হোৱা একনলেজমেণ্ট নাম্বাৰটো আপুনি স্ক্ৰীণত দেখিব। আপুনি একনলেজমেণ্ট নম্বৰটো কপি কৰি ৰাখিব, নহ'লে আপুনি স্ক্ৰীণশ্বট মাৰি ৰাখিব, আৰু আপুনি পেজটোৰ তলৰ পিনে যাব, আৰু তলত আপুনি এনেকৈ 3টা অপশ্যন দেখা পাব। আপুনি প্ৰিণ্টাৰত ক্লিক কৰি প্ৰিণ্ট কৰি ল'ব পাৰিব, লগতে আপুনি নেক্সট ডাউনলোড অপশ্যনত ক্লিক কৰি আপুনি ডাউনলোড কৰি ল'ব পাৰিব। এনেকৈ আপুনি একনলেজমেণ্টখন প্ৰিণ্ট আউট বা ডাউনলোড কৰি ল'ব, আৰু আপোনালোকে এপ্লিকেশ্যন ষ্টেটাছটো চেক কৰিব পাৰিব। ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে লিংকত ক্লিক কৰি এইটো পেজলৈ আহিব পাৰিব, আৰু আপোনালোকে এপ্লিকেশ্যন টাইপটো চিলেক্ট কৰিব। ইয়াত পান চিলেক্ট কৰি ল'ব, আৰু তলৰ বক্সটোত আপুনি একনলেজমেণ্ট নাম্বাৰটো লিখি দিব, আৰু আপোনালোকে এই কেপচাটো এইটো বক্সত বহাই তলত আপুনি ছাবমিট অপশ্যন ক্লিক কৰি দিব, আৰু এনেকৈ আপুনি এপ্লিকেশ্যন ষ্টেটাছটো চেক কৰিব পাৰিব। আৰু যদি আপোনালোকৰ কিবা সুধিব লগা থাকে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। এতিয়ালৈকে যদি আপোনালোকে এইটো চেনেল ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো বজাই দিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।